লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধি প্ৰদান কৰিছিল? শুদ্ধ এনচাৰ বি। ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? এনচাৰ বি। লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? 1924 চনত গুৱাহাটীত কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল? এনচাৰ ডি গদাধৰ সিংহ। সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ এ 27 মাৰ্চ। কোনখন দেশৰ মাজত যোগাযোগ বৃদ্ধিৰ বাবে পেট্ৰাপোলত এটা নতুন যাত্ৰী টাৰ্মিনেল ভৱন উদ্ঘাটন কৰা হৈছে? এনচাৰ চি। 2020 বৰ্ষৰ সাহিত্য একাডেমী অনুবাদ পুৰস্কাৰ বঁটা কোনে লাভ কৰিবলৈ সক্ষম হৈছে? এনচাৰ বি। জনসংখ্যাৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? এনচাৰ বি। ভক্তি ৰত্নাকাৰ নামৰ তথ্যমূলক গ্ৰন্থখন কাৰ ৰচনা? এনচাৰ বি। সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি কোনে কৈছিল? এনচাৰ বি। সৰ্বানন্দ সিংহ ৰজা আছিল। এনচাৰ ডি মটকসকলৰ। শালস্তম্ভ বংশৰ ৰাজধানী আছিল। এনচাৰ ডি হাৰুপেশ্বৰ। জয়সাগৰ পুখুৰী কোনে খান্দাইছিল? এনচাৰ ডি ৰুদ্ৰসিংহ। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? এনচাৰ বি জয়ধ্বজ সিংহ। আহোম যুগৰ ইতিহাস প্ৰসিদ্ধ কাৰেংঘৰ বৰ্তমান শিৱসাগৰ জিলাৰ ক'ত অৱস্থিত? গড়গাঁও। কোনজন আহোম ৰজাই আৰু কেতিয়া কাৰেংঘৰ নিৰ্মাণ কৰিছিল? এনচাৰ এ চুতীয়াসকলৰ শেষ ৰজা কোন আছিল? এনচাৰ ডি নীতিপাল। আহোমসকলৰ বিবাহ প্ৰথাক জনা যায়। এনচাৰ এ চক। গদাধৰ সিংহৰ আহোম নাম কি আছিল?
আনচাৰ চি।